বাবাৰ লগত এখন চেলফি লৈ ল'লোঁ। আমগুৰিত আহিছে পূজা চাবৰ কাৰণে, গাড়ী তাতে ৰাখিলোঁ আৰু যাম পোৱাগৈ নাই, কিন্তু এখন পূজাস্থলী পাইছোঁ, ইয়াত আছে, ইয়াত সোমাই লওঁ। বাবা বাবাৰ লগত এখন চেলফি লৈ ল'লোঁ। এতিয়া বেলেগ প্ৰান্তত যাওঁ। আমাক নাকাটিব, আমি থাকিলেহে মানুহ থাকিব, এটা প্ৰতীকী অৰ্থত সেইটো কৈছে। আমগুৰি থানা পাইছোঁহি। আমগুৰিত কেনেধৰণৰ পূজা হয় দেখুৱাম অকণমান। ইহঁত আহিছে, ইহঁত আগত গ'ল, গাড়ী ৰখাই ল'লোঁ তাতে। এইখন ট্ৰেইন গৈ আছে। আৰক্ষী থানা, তাত যাম। আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মানুহ হ'ব ধৰিছে আৰু এইটো ৰেল ক্ৰচিং। তাত আছে ষ্টেচনটো। এইফালে যাম। ওটা পূজা আমার ইহঁতে বজাৰ ইয়াত কৰিছে। কি ল'লা? দোকানখনৰ নাম কি আছিলে? সুৰজ ক্লথ ষ্ট'ৰ। মেক্সিমাম ডেকা ল'ৰা আহে। হা? চবৰে আছে, কিন্তু ডেকা ল'ৰাবোৰ এইবাৰ আহি যায় ন, প্ৰায় ডেকা ল'ৰা আহি যায়। কালেকশ্যন মানে নতুন নতুন, পোৱালিটোৰ কাৰণে লৈছোঁ এটা। যদি ভিডিঅ' চাই আহিবলৈ বিচাৰে তেতিয়া ডিছকাউণ্ট দিয়া হ'ব? নিশ্চয় দিয়া হ'ব। একবাৰ ফোন নম্বৰটো কৈ দিয়া। 8011249544। এইটো নম্বৰত যোগাযোগ কৰিলে ধুনীয়াকৈ আনিব পাৰিম। যিসকল এইটো আমগুৰি আশে পাশে আছে নহয়, যদি ভিডিঅ' চাই আহে ক'ব, ডিছকাউণ্টটো দিব। ঠিক আছে, কেনেকৈ টকা দিম? বহুত কাপোৰৰ দোকান আছে। এতিয়া ল'ৰাটোৰ কাৰণে ল'লে, ইয়াৰ কাৰণে হৈ গ'ল, ছোৱালীজনীৰ কাৰণে নিবলৈ আছে। ইয়াতো এখন পূজা মণ্ডপ দেখিছোঁ, আপোনালোক দেখোঁ। ৱেলকাম টু ইউ। আমি এতিয়া AK-47 নে? ক'ত আছে? ইয়াত এইখনত আছে। অঁ চোৱা, ক'ত দেখিলা? অ' বহুত ডাঙৰচোন এইটো। কেইটকা এইটো? AK-47 লাগে বোলে। এইটো চলাব পাৰিবা? হা? নিতাই পুখুৰী মানুহ আমি আমগুৰিত লগ পাই গ'লোঁ। হৃদয়া পুতেক, মানে হৃদয়া শহুৰৰ ঘৰত আহিছে, ওচৰতে বোলে এইডোখৰতে। খাবগৈ পাৰিলোঁ কি ভাত এসাঁজ খাবগৈ পাৰিলোঁ। একেবাৰে ওচৰতে আছে। বাহ, এইটো লৈ লওঁ। এইটো চাৰিআলি পালোঁ হৈ, এতিয়া এইফালে যাম। হাই ইয়াৰ বৰমাহেঁত, এইয়া বৰমাহেঁত কিবা ল'লে, পালা নাই? হুইচেল আছে দিয়ক পেপা।
নাই ন বুজোৱা হয় তেনেকুৱা মন পচন্দ পেপাৰ পোৱাই নাই কি লৈছা পুতলা দিয়ক এটা পেপা লওঁ পেপা কোনটো এইটো মাত্ৰ আৰু এটা ঘগলা ওলাই যে একেই কালাৰটো বেলেগ ক'ৰ পৰা আহিছে দাদা ইয়াৰে নে দাদা মই আমগুৰিয়ে ক'ব লাগিব অঁ আমগুৰি লাগিছে কেনেকুৱা বজাৰ এইটো আপোনাৰ 50 ৰুপিজ হ'ব 50 টকা আমগুৰিত পূজা শেষ আৰু এতিয়া শেষ কৰিলোঁ যাম গৌৰীসাগৰ মই আৰু বস্তুহে লৈছোঁ এইবিলাক ক'ত গ'ল আহি যোৱা পূজা বুলি আমগুৰিতে বিৰিয়ানী অকণমান খাই লৈছোঁ ইহঁতকেও খাইছে এখেতৰ দোকান খাই এতিয়া আমি গৌৰীসাগৰ যাম একেবাৰে আমি সৰুতে লোৱা পিষ্টলটো এটা লৈছোঁ এইটোহে অৰিজিনেল মাল হয় নাই পিষ্টল এইটো গুলি এইটো গুলি না নালাগে অঁ য়াছ মাৰা তললৈ কৰা তললৈ কৰা অঁ তললৈ কৰা এইবাৰ গৌৰীসাগৰ পালোহি আমি গৌৰী হোটেল এইটো গৌৰী হোটেলৰ সন্মুখত ব'লা কোনোবা আছে বোলে ষ্টুডেণ্টৰ দোকান দিছে ষ্টুডেণ্টৰ দোকানখনত সোমাই লওঁ ওপৰত আছে পূজা স্পেচিয়েল চাগে খাম নি এটা হা এটা খাম এইটো খাম হা এতিয়া ওপৰৰ পৰা আহি ল'ব বোলা গৌৰী হোটেলৰ জেলেপীটো মজাই বেলেগ বোলে জেলেপীটোৰ দাম আছে ব'লা ওপৰত বোলা পূজা চাবলৈ অহা হৈছে গৌৰীসাগৰত কিন্তু ইহঁতে বজাৰ কৰিছে কোনোবা ষ্টুডেণ্ট এগৰাকী দোকান আছে বোলে গৌৰী হোটেলৰ ওপৰত আছোঁ এখন গৌৰী হোটেল এতিয়া 99+ দেখিছেনে এইখন দা 99+ দোকানখন অকণমান দেখুৱাইছে নতুনকৈ খুলিছে এইফালে মালিক জয়ন্ত ভট্ট ন জয়ন্ত ভট্ট নতুনকৈ খুলিছে 15 দিন হৈছে 15 দিন হৈছে 3 তাৰিখে অপেন কৰিছে গৌৰীসাগৰ আশে পাশে থকা বন্ধুসকলে খবৰ কৰিব পাৰে যদিহে নাজানে 99+ বস্তুবিলাক আনি আছে এনেধৰণৰ